वेलकम टू माय यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত বন্ধুসকল আজি আপোনালোকৰ বাবে নতুন এটা ভিডিও লৈ আহিছো তেন্তে বলক আমি ভিডিওটো চাওঁ তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে এটা বহুত ভাল ভিডিও লৈ আহিছো ভিডিওটো হেকলৈকে চাই যাব স্কিপ নকৰাকৈ তো উৰাজাহাজ কেতিয়া ওলাইছিলে কেতিয়া উৰাজাহাজ বনাইছিলে কিমান দিনৰ পৰা বৈজ্ঞানিকে লাগি আছিলে উৰাজাহাজ বনাবৰ কাৰণে বৈজ্ঞানিকসকলে কিমান দিনৰ পৰা চেষ্টা কৰি আছিলে যে আমি আকাশত উৰা এটা বস্তু সাজিম বুলি তৈয়াৰ কৰিম বুলি তো বৈজ্ঞানিকসকলে এটা আৱিষ্কাৰ কৰি চালে যে আমি আকাশত কেনেকৈ উৰাব পাৰোঁ কিন্তু প্ৰথমতে বহুত আগত তো আগৰ যুগৰ বৈজ্ঞানিকসকলে বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলে এনেকৈ ধৰণৰ টেষ্ট কৰি আছিলে কিন্তু প্ৰত্যেকটা টেষ্ট ফেল হৈ গৈছিলে হ'লেও বৈজ্ঞানিকসকলে চেষ্টাটো এৰি দিয়া নাছিলে যিহেতু তেওঁলোকে ভাবিছিলে যে আমি পৃথিৱীত এনেকুৱা এটা বস্তু সাজি তুলিম যিটো নেকি উৰিব আকাশত এদিন মানুহে উৰিব আকাশত আৰু সঁচাকৈ বন্ধুসকল বৈজ্ঞানিকসকলে চেষ্টা কৰি আজি গৈ আমি প্লেনত উঠিব পাইছোঁ বা প্লেনত আমি উৰি ফুৰোঁ তো বন্ধুসকল উৰাজাহাজ কিমান দিনৰ পৰা বনাবলৈ চেষ্টা কৰি আছিলে বৈজ্ঞানিকসকলে কিন্তু ছাকচেছ হোৱা নাছিলে প্ৰত্যেকটোত এনেকৈ ফেইল হৈ আছিলে কিন্তু হ'লে বৈজ্ঞানিকসকলে চেষ্টাটো এৰি দিয়া নাছিলে আৰু বৈজ্ঞানিকসকলে কিছুমানে এনেকৈ টেষ্ট কৰি থাকোঁতে নিজৰ জীৱনটো ত্যাগ কৰিবলগীয়া হ'ল কিন্তু আজি আমি উৰাজাহাজত উঠিব পাইছোঁ কাৰ কাৰণে বৈজ্ঞানিকসকল কাৰণে তো আপোনালোকে লাইক কমেণ্ট কৰিবই বৈজ্ঞানিকৰ কাৰণে আৰু বন্ধুসকল আগৰ যিবোৰ বৈজ্ঞানিকে উৰাজাহাজ সাজিছিলে আৰু এতিয়া যদি আমি যিবোৰ ফ্লাইট দেখি পাওঁ আজিকালিৰ ফ্লাইটবোৰ ফিচাৰত যদি আমি চাব যাওঁ তেন্তে বহুত এডভান্স আৰু আগৰ বৈজ্ঞানিকবোৰে যিবোৰ উৰাজাহাজ সাজিছিলে সেইবোৰ জাহাজ বহুত পিছত পৰি আছে এতিয়াও কিছুমান পুৰণা যুগৰ জাহাজ আমি ক'ৰবাত দেখি পাওঁ কিন্তু এতিয়া আৰু আগৰ যুগৰ ফ্লাইট যদি আমি তুলনা কৰোঁ তেন্তে এতিয়া ফ্লাইটবোৰ বহুত বেছি ফাষ্ট এতিয়া আপোনালোকে ডিছপ্লে ঠিক যেনেকৈ দেখি পাই আছে তেনেকৈ বৈজ্ঞানিকসকলে বহুত ধৰণৰ উৰাজাহাজ সাজিছিলে কিন্তু চব ফেইল এওঁলোকৰ চেষ্টা নকৰা হ'লে আমি এতিয়া উৰাজাহাজত উঠিব নোৱাৰিলোহেঁতেন তো বন্ধুসকল উৰাজাহাজ এনেকুৱা এটা বস্তু যিটো নেকি আমি 5 দিনৰ 6 দিনৰ এসপ্তাহ ট্ৰেভেলিং টাইমটো সময়টো বহুত কম সময়ত আমি যাব পাৰিম যেনে আমি ট্ৰেইনত যদি ক'ৰবাত যাওঁ তেন্তে আমি 5 দিন 6 দিন লাগি যাব পাৰে কিন্তু আমি উৰাজাহাজত যদি আমি গুচি যাওঁ তেন্তে আপোনাক খুব বেছি 6 ঘণ্টা বা 7 ঘণ্টা লাগিব তো কিমান টাইম আমাৰ বাচি যায় আৰু বন্ধুসকল এতিয়া বৈজ্ঞানিকবোৰে আগৰ কিছুমান আৱিষ্কাৰবোৰ চাই আইডিয়া লৈ আৰু এতিয়া প্লেনটো তৈয়াৰ কৰিছে আৰু বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো যদি আপোনালোকে বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব মই ছেকেণ্ড পাৰ্টটো নিশ্চয় আপোনালোকে কমেণ্ট কৰিলে মই আপলোড দিম তো বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব আজিলৈ মানে জয় অসম সকলোৱে ভাল থাকিব